সমূহ মণিপুৰবাসী ৰাইজক উপস্থিত থাকি সহায় সহযোগ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। অলপ পাছতেই আমি এই সংস্কাৰ আজি সংস্কাৰ জাগৰণ যাত্ৰাৰ তৃতীয় দিনা আমি আপোনালোকৰ এই তীৰ্থভূমিৰ পৰা আমি যাত্ৰা কৰিবলৈ ওলাইছোঁ আৰু লগতে আপোনালোকৰ পৰা শুভাশীষ বিচাৰিছোঁ। লগতে আপোনালোকৰ সন্মুখত এটি চমু বক্তব্যৰে আপোনালোকৰ পৰা আৰু আপোনালোকে আমাক বিদায় দিব। এই যাত্ৰা আজি তিনিদিনীয়া সংস্কৃতিৰ ঐতিহ্য সুৰক্ষা, প্ৰকৃতি সুৰক্ষাৰ প্ৰভাৱশালী চিন্তন আৰু ভাৰতীয় দৰ্শন, জৈৱিক কৃষি আৰু গো পালনৰ প্ৰয়োজনীয়তা আৰু আমাৰ কৰণীয়, এইকেইটাই মূল বস্তু। আৰু সেই বিষয়ৰ জৰিয়তে আমি আপোনালোকৰ ওচৰত আহিছোঁ। আজি 4 তাৰিখলৈ আমি মৰিগাঁও জিলাত সমগ্ৰ অসমত এই কাম চলিব। ভক্তমান ৰাইজ আপোনালোকে নিশ্চয় জানে, আজি যে আপোনালোকে যে সকলো মৃদংগ বজাই আনিছে, ইয়াৰ অৰ্থ কি বাৰু? ইয়াৰ অৰ্থ নিশ্চয় ভগৱান জাগৰণ কৰিব, অন্য একো অৰ্থ নাই। এই মৃদংগ যে খোলতাল বজাই আপোনালোকে নাম কীৰ্তন কৰি আহিছে যে, কমচে কম আমি জাগি উঠিছোঁতো, সমাজৰ কণকণ এই ভক্তমান ৰাইজসকলো জাগি উঠিছেতো। আমাৰ অন্তৰত ভগৱান আছেই, তাক জাগৰণ কৰাই বৰ্তমান সময়ৰ কৰ্তব্য, দায়িত্ব। কাৰণ আপোনালোকে জানে নিশ্চয়, কলি যুগৰ ভগৱন্ত হৈ থাকে, কলি স্বয়ানুভৱতী, কলি যুগৰ ভগৱন্ত হৈ থাকে। আৰু এই ভগৱানক যোগোৱা কামটোৱে আপোনালোকৰ। কলি যুগত কোনো হৈ থাকিব নোৱাৰিব। কলি স্বয়ানু সেইকাৰণে তাৰো খবৰ ল'ব লগা হ'ল, অকণমান পলম হ'ল, তাৰ বাবে মই দুখিত। আজি আচলতে আমি প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ উদ্যোগত যিটো সংস্কাৰ জাগৰণ যাত্ৰা, তাৰ কাৰণে আমি আহিছোঁ আপোনালোকৰ মাজলৈ। এই সংস্কাৰ জাগৰণ যাত্ৰা 11 ফেব্ৰুৱাৰী শংকৰদেৱ কলাক্ষেত্ৰত আমাৰ সত্ৰাধিকাৰৰ উপস্থিতি, বহুকেইজন সত্ৰাধিকাৰ, পিতাম্বৰ দেৱ গোস্বামীদেৱ তেখেতৰ উপস্থিতিত, আৰু লগতে আমাৰ শিল্পী সমাজ আৰু শিক্ষাগুৰু এইসকলক লৈ পেলাই 6টা বিষয়ৰ ওপৰত সমাজৰ বিভিন্ন প্ৰান্তত 100খন ৰথেৰে অসমৰ বিভিন্ন জিলাত এটা যাত্ৰা আৰম্ভ কৰিছে, সংস্কাৰ জাগৰণ যাত্ৰা নামেৰে। এই যাত্ৰাত 6টা বিষয়ৰ ওপৰত আলোকপাত কৰা গৈছে। সংস্কাৰমুখী প্ৰমূল্যৰে আদৰ্শ পৰিয়াল প্ৰতিষ্ঠা 1 নম্বৰতে। আচলতে এই গোটেইখিনি কথা আপোনালোকে সকলোৱে জানে, আপোনালোকে পালন কৰি অহা কিছু কথাই আকৌ এবাৰ আমাৰ মাজত উনুকিয়াই দিয়া হৈছে, পঢ়িয়াই দিয়াৰ কাৰণে যাত্ৰা আহৰাই দিয়া হৈছে, যাতে আমি সকলোৱে সমাজখন, আমি অসমীয়া পৰম্পৰা ৰীতি নীতিত আমি যিধৰণে আগুৱাই আনি আছোঁ, সমাজখন বৰ্তমান ক'ৰবাত অকণমান হেৰাব খুজিছে, আমাৰ কিছু জেগাত ক'ৰবাত অলপ আঁতৰি আহিছে। গোটেই মানুহখিনি সাঙুৰাৰ কাৰণে এই জাগৰণ যাত্ৰা। আৰু এই জাগৰণ যাত্ৰা যদিও আৰম্ভ হৈছে 6 দিনীয়া বা 7 দিনীয়া কাৰণে, এই যাত্ৰা আচলতে 6 দিন বা 7 দিনতে শেষ নহয়, এই অন্তৰত আমাৰ সোমাই থাকিব লাগিব। এই যাত্ৰা এটা যাত্ৰা নহয়, পণ হয়, এটা মিছন হয়, এটা প্ৰতিজ্ঞা হয়। গতিকে মই এজন ইমান উপযুক্ত বক্তা নহয়, আপোনালোকক নীতি শিক্ষা দিব পৰা, জ্ঞান দিব পৰা মোৰ চেষ্টা নাই, সাহসো নাই। আপোনালোক বহুত গুণী জ্ঞানী হেৰি মানুহ। হয়, ঠিক আছে, ধন্যবাদ।